নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'ত জনাম যে আপোনালোকে যদি আপোনালোকৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ আপডেট কৰিব বিচাৰিছে নতুনকৈ, অৰ্থাৎ আপোনাৰ যিটো নেকি পুৰণা মোবাইল নম্বৰ সেয়া নাই, আপোনালোকৰ আধাৰ কাৰ্ডত লিংক হৈ থকা মোবাইল নম্বৰটো বৰ্তমান নাই, মোবাইল নম্বৰ নতুনকৈ আপডেট কৰিব বিচাৰিছে অৰ্থাৎ লিংক কৰিব বিচাৰিছে, আপোনালোকে কোনো আধাৰ চেণ্টাৰত যাবলগীয়া নহয়। আপুনি কেৱল ঘৰত বহিয়ে এটা 50 টকাৰ পে' কৰিব লাগিব মাচুল, আৰু তাৰ থ্ৰুৱেদি আপোনালোকে মোবাইল নম্বৰটো আপডেট কৰিব পাৰিব ঘৰতে বহি। তো কেনেকৈ কৰিব বলক তেনেহ'লে আজিৰ ভিডিঅ'ত জনাই আছোঁ। চাওক, আপোনালোকে পোনপ্ৰথমে আপোনালোকে চাব লাগিব যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব আপোনালোকে SSUP চাৰ্চ কৰি দিব, আৰু চাৰ্চ কৰাৰ পিছতে আপোনালোকৰ ওচৰত এনেকুৱা এটা ৱেবছাইট খোল খাই আহিব। এই প্ৰথম যিটো নেকি ৱেবছাইট দেখাইছে ছেল্ফ ছাৰ্ভিচ আপডেট পৰ্টেল, তো এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰি দিব, আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত ইয়াতে চাওক আধাৰ যিটো নেকি ৱেবছাইট সেইটো আহিব। এনেকৈ আপোনালোকে দেখা পাই আছে। এনেকৈ যদি ডেস্কটপ মোড কৰি লওঁ, চাওক মই অকণমান ডেস্কটপ মোড কৰি দেখুৱাইছোঁ আপোনালোকক। তো এনেকৈ দেখা পাব আপোনালোকে। এতিয়া চাওক, ইয়াতে বহুকেইটা অপশ্যন আছে, আপোনালোকে দেখিছে নহয়, ইয়াতে বহুকেইটা অপশ্যন আছে। আপডেট আধাৰ, তো ডাউনলোড আধাৰ কাৰ্ড, তো এনেকৈ বিভিন্ন ধৰণৰ অপশ্যন আছে। তো এতিয়া আপোনালোকে এই তলত এটা অপশ্যন পাব, চাওক চেক আধাৰ ভেলিডিটি। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এটা পেজ খোল খাই আহিব। এনেকৈ চাওক, ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো টাইপ কৰিব কৈছে ইয়াতে। তাৰপিছত এই যিটো নেকি কেপচা ইয়াতে ফিল আপ কৰি এই প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিব লাগিব। মই এইখিনি ফিল আপ কৰি প্ৰচিড অপশ্যনটোত ক্লিক কৰি দেখুৱাই আছোঁ। এতিয়া চাওক, আপোনালোকৰ ওচৰত এনেকৈ অপশ্যনটো আহিছে, দেখিছে নহয়, ইয়াতে আধাৰ কাৰ্ড নম্বৰটো আছে, তাৰপিছত ইয়াতে আধাৰ ভেৰিফিকেশ্যন কমপ্লিটেড। তো ইয়াতে গোটেইখিনি অপশ্যন দেখা পাব, আৰু শেষত দেখা পাব এটা অপশ্যন, চাওক মোবাইল নাম্বাৰৰ যিটো নেকি শেষৰ 3টা সংখ্যাহে ইয়াতে শ্ব' গৈছে। তো এই মোবাইল নাম্বাৰটো এই আধাৰ কাৰ্ডটোৰ লগত লিংক হৈ আছে। যদিহে আপোনালোকৰ এই নম্বৰটো নাই, তেনেহ'লে আপোনালোকে কেনেকৈ লিংক কৰি ল'ব, নতুন মোবাইল নাম্বাৰ আধাৰ কাৰ্ডত কেনেকৈ লিংক কৰিব বা আপডেট কৰিব। তো সেই বিষয়ে কৰিবলৈ হ'লে আপোনালোকে পুনৰ আকৌ এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই আপোনালোকক দেখুৱাই আছোঁ। চাওক, ইয়াতে মই ক্ৰম অ'পেন কৰিম। মই আপোনালোকৰ লাইভ দেখুৱাই আছোঁ। মই ইয়াতে ক্ৰমটো অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পিছতে ইয়াতে চাৰ্চ বাৰত মই টাইপ কৰি দিম। চাওক, ইয়াতে এনেকৈ টাইপ কৰি দিম IPPB এনেকৈ চাৰ্চ কৰি দিব টাইপ কৰি। আৰু এতিয়া আপোনালোকৰ ওচৰত এই পেজটো খোল খাই আহিব। ইয়াতে চাওক লিখা আছে ইণ্ডিয়ান পষ্ট পে'মেণ্ট বেংক। তো এই ৱেবছাইটটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব, আৰু ইয়াতে দেখিছে নহয়, এই পেজটো খোল খাই আহিলে এতিয়া আপোনালোকে চাওক, ইয়াতে এটা অপশ্যন পাব। এই পাৰ্চনেল অপশ্যনটোৰ তলত এটা 3 লাইন পাইছে। এই 3 লাইনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছতে আপোনালোকে তলত এনেকৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে এটা অপশ্যন পাব, চাওক ছাৰ্ভিচ ৰিকুৱেষ্ট। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক দুটা অপশ্যন আছে, IPPB কাষ্টমাৰ আৰু নন IPPB কাষ্টমাৰ। তো ওপৰটোত ক্লিক কৰি দিব IPPB কাষ্টমাৰটোত। ইয়াতে ক্লিক কৰি দিলোঁ। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াতে বহুকেইটা অপশ্যন আছে, আপোনালোকে ইয়াৰ পৰা চাব পাৰে। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ মোবাইল নাম্বাৰ কেনেকৈ আধাৰ কাৰ্ডত নতুনকৈ আপডেট কৰিব। তো ইয়াতে এটা অপশ্যন আছে, চাওক আধাৰ মোবাইল আপডেট আছে। এই অপশ্যনটোত আপোনালোকে টিক এটা কৰি দিব, বক্সটোত টিক কৰি দিলোঁ। এতিয়া আপোনালোকে এনেকৈ তলত স্ক্ৰল ডাউন কৰি চাব, ইয়াতে এটা অপশ্যন পাব, চাওক এই ফৰ্মখন দেখিছেনে, এই ফৰ্মখন আপোনালোকে সম্পূৰ্ণ ফিল আপ কৰিব লাগিব। তো ফিল আপ কৰি আপোনালোকে যদি কমপ্লিট কৰি এইটো ছাবমিট কৰে, তেতিয়াহ'লে আপোনালোকে নতুন মোবাইল নাম্বাৰ আপডেট কৰিব পাৰিব আধাৰ কাৰ্ডত। তো এতিয়া চাওক এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব মই ইয়াতে দেখুৱাইছোঁ চলুশ্যন। ইয়াতে আপোনালোকৰ মিষ্টাৰ মিছেছ কি হয় আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে অপশ্যনটো আহিব, আপুনি কোনটো হয় সেইটো দিব। যদি মিষ্টাৰ হয় মিষ্টাৰ দিব। তাৰপিছতে ইয়াতে আপোনালোকৰ নামটো ফিল আপ কৰিব লাগিব, ফাৰ্ষ্ট নাম, ইয়াতে লাষ্ট নেমটো, তাৰ উপাধিটো, তাৰপিছত ইয়াতে মোবাইল নাম্বাৰ এটা দিব, যিটো নেকি মোবাইল নাম্বাৰ নতুনকৈ আপোনালোকে আপডেট কৰিব বিচাৰিছে, অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডটোত লিংক কৰিব বিচাৰিছে, সেই নম্বৰটো ইয়াতে টাইপ কৰি দিব। তাৰপিছত ইমেইল এড্ৰেছ যদি আছে দিব পাৰে, নিদিলেও কোনো কথা নাই, ইয়াত ষ্টাৰ মাৰ্ক নাই। যিখিনি ষ্টাৰ মাৰ্ক আছে সেইখিনি মেণ্ডেটৰী হয়, সেইখিনি ফিল আপ কৰিবই লাগিব। তাৰপিছত এড্ৰেছ ফাৰ্ষ্ট লাইন, তো ইয়াতে টাইপ কৰি দিব আপোনালোকে। এড্ৰেছ ছেকেণ্ড লাইনটো টাইপ কৰি দিব, আপোনাৰ যিটো নেকি আধাৰ কাৰ্ডত যেনেধৰণে আছে তেনেকৈ দিব। পিনক'ড নম্বৰটো দিব আপোনাৰ। তাৰপিছতে ইয়াতে নিয়াৰেষ্ট প'ষ্ট অফিচ, অৰ্থাৎ আপোনাৰ চবচে ওচৰত কোনটো প'ষ্ট অফিচ আছে ইয়াতে ক্লিক কৰি দিব আপোনালোকে। সেইটো ইয়াতে অপশ্যনটোত আহিব, আৰু তাৰপিছত আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত প'ষ্ট অফিচটো চিলেক্ট কৰাৰ লগে লগে আপোনাৰ এইখিনি গোটেই অপশ্যনখিনি অট'মেটিক ফিল আপ হৈ আহিব, এইখিনি গোটেই ফিল আপ হৈ আহিব। তাৰপিছত ইয়াতে এটা ৰিকুৱেষ্ট দিব লাগিব আপোনালোকে, স্পেচিফিক ৰিকুৱেষ্ট। তো ইয়াতে আপোনালোকে লিখিব, ইয়াতে আধাৰ মোবাইল নাম্বাৰ আপডেট বুলি লিখি দিব ইয়াতে। তাৰপিছতে আপোনালোকে ইয়াত এই টিক বক্সটোত ক্লিক কৰি আপোনালোকে এই কেপচাটো চেম ফিল আপ কৰিব এই বক্সটোত। তাৰপিছত ছাবমিট কৰি দিব আপোনাৰ এই ফৰ্মখন, অৰ্থাৎ আপোনাৰ যিটো নেকি ৰিকুৱেষ্ট সেয়া ছাবমিট হৈ যাব। এতিয়া চাওক, মই ইয়াতে আপোনালোকক এক্সাম্পল হিচাপে মই ফিল আপ কৰি দেখুৱাম। তো ইয়াতে মই ফিল আপ কৰি দিছোঁ, ইয়াতে নামটো ফিল আপ কৰি দিম, নামটো ইয়াতে দি দিলোঁ। তাৰপিছতে চাওক, এতিয়া মই এইখিনি ফিল আপ কৰি দেখুৱালোঁ। এতিয়া চাওক, ইয়াতে এই চিলেক্ট নিয়াৰেষ্ট প'ষ্ট অফিচ অপশ্যনটো যদি আপোনালোকে ক্লিক কৰি দিয়ে, এনেকৈ আপোনালোকৰ যিটো নেকি নিয়াৰেষ্ট প'ষ্ট অফিচ ইয়াতে শ্ব' কৰিব। আপোনালোকে কোনটো হয় সেইটো চিলেক্ট কৰি দিব। মই যেনিবা এক্সাম্পল এইটোৱে দি দিলোঁ।
তাৰপিছতে এনেকৈ দিয়াৰ পিছতে আপোনালোকৰ যিটো নেকি এই এড্ৰেছখিনি আপোনালোকে যিটো নেকি দেখিছে নহয় ইয়াতে গোটেই অট'মেটিক ফিল আপ হৈ আহিব তো আপোনালোকে ইয়াত ফিল আপ কৰিব নোৱাৰিব অট'মেটিক এই এড্ৰেছটোত নিয়াৰেষ্ট পোষ্ট অফিচটো ক্লিক কৰাৰ লগে লগে ইয়াতে এনেকৈ আহিব তাৰপিছত আপোনালোকে ইয়াতে এনি স্পেচিফিক ৰিকুৱেষ্টটোত আপোনালোকে আধাৰ মোবাইল নম্বৰ আপডেট বুলি এনেকৈ কৰি দিব লিখি দিব তাৰপিছত ইয়াতে টিক বক্সটোত টিক কৰি দিব টিক কৰাৰ পিছতে আপোনালোকে এই কেপচাটো চেম ফিল আপ কৰি ইয়াতে ছাবমিট কৰি দিব আৰু ছাবমিট কৰাৰ পিছতে 2-4 দিনৰ ভিতৰত আপোনাৰ ওচৰত ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকৰ তৰফৰ পৰা মানুহ আহিব আৰু তেখেতে আপোনালোকৰ মোবাইল নম্বৰটো আপডেট কৰি দিব আপোনাৰ আধাৰ কাৰ্ডখনত আৰু তাৰ কাৰণে আপোনালোকে 50 টকা চাৰ্জেছ ভৰিব লাগিব অৰ্থাৎ 50 টকা দি আপোনালোকে ভৰিব লাগিব আৰু তাৰ কাৰণে মানুহ আপোনালোকৰ নিজৰ ঘৰত আহিব আৰু আপুনি কলৈকো যাবলগীয়া নহয় আপুনি কোনো আধাৰ চেণ্টাৰ বিচাৰি যাবলৈ দৰকাৰ নাই তো এনেকৈ যদি আপোনালোকে ঘৰতে বহি যদি আপোনালোকৰ নতুনকৈ আধাৰ কাৰ্ডত মোবাইল নম্বৰ আপডেট কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে আৰু মই এইখিনি আপোনালোকক এই কাৰণে ফিল আপ কৰি ছাবমিট কৰি দেখুওৱা নাই কাৰণ কিয় মোৰ অলৰেডি এইটো এড্ৰেছত মোৰ অলৰেডি মোবাইল নম্বৰ আপডেট আছে আৰু যিটো মোবাইল নম্বৰ মই বৰ্তমান চলাই আছোঁ সেইকাৰণে মই এইখিনি সম্পূৰ্ণ ফিল আপ কৰি দেখুওৱা নাই কেৱল আপোনালোকক কেনেকৈ ফিল আপ কৰিব লাগে সেইখিনি দেখুৱালোঁ লাষ্ট ছাবমিটটো মই কৰি দেখুওৱা নাই আপোনালোকে এইটো নিজে ছাবমিট কৰি ল'ব এই কেপচাটো ইয়াতে ফিল আপ কৰি টিক বক্সটোত টিক কৰি তো বাকী একো কৰিবলগীয়া নাথাকে তাৰপিছত আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰটো আপডেট কৰি ল'ব পাৰিব তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে নহয় জানো যদিহে ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।